গুড মৰ্নিং বন্ধুসকল। আজিও বৰষুণ আৰু বৰষুণ দি থাকিব যেন পাইছোঁ। অলপ ওলাই আহিছোঁ ক্লাবৰ ফালে আৰু সেই পানী ফালি এই ফিল্ডটোৰ গোটেই পানী হৈ আছে। পানীয়ে আহি আছোঁ ক্লাবলৈ। উপায় নাই, চাওক পানী কিমান, চাওক পানী চাওক কিমান, বহুত পানী হৈ গৈছে। বৰষুণটো নেৰে আৰু বৰষুণটো এৰিলে পানী শুকাব, বৰষুণটো এৰা নামেই নলয়। পালোহি। ক্লাবত কোনো নাই। পেপাৰখনকে পঢ়ি লওঁ। লগৰকেইজনো আহি আছে, পোৱাহি নাই। লগৰজন আহিলে, এজন পালেহি আৰু মই পেপাৰখনকে পঢ়ি লওঁ। বেটি ক'ত যোৱা? ক'ত যোৱা তুমি? বা আমাৰ ধুনীয়াকৈ ওলাই লৈছা, ক'ত যোৱা? হা ফুপু যোৱা? বা ধুনু লাগিছে। চামিলে তুমি দিয়া, তুমি টাটা টাটা টাটা। ধুনমইনা, ধুনমইনা কি কৰিছা? ভাত খাইছা? ভাত খাইছা? হ'ব। মাম খাইছা তুমি? মাকে ভাত খুৱাই দিব ল'লে, তাই খুৱাই দিয়া নাখায়, তাৰমানে নিজ হাতে নিজে খাবলৈ বিচাৰে। আৰু আপোনালোকে দেখিছে, তাই ভাত খাই আছে। কি চব্জি খাইছা ধুনমইনা? কি শাক খাইছা? হা? আলু, দালি আৰু মাম খাইছা ন? মোক দিবা নি? নিদিয়া? তুমি খোৱা মই তুমি খোৱা। ধুনু খোৱা দেই। তোমাৰ নামটো কি আছিল? তোমাৰ নামটো কি আছিলে যে? ধুন। মাম খাইছে। ভোক লাগিছে নি তোমাৰ বেটা? খোৱা ভাত খোৱা দেই। বন্ধুসকল, আজি ৰাতিপুৱাৰ পৰা বৰষুণ। আজি কেইবাদিনো হৈ গ'ল বৰষুণ দি থকা, আৰু বৰষুণ এৰা নামেই লোৱা নাই। দিনটো ক'তো যাব নোৱাৰিলোঁ। সেই ৰাতিপুৱা টাইমত অলপ ক্লাবৰ ফালে ওলাই গ'লোঁ। ক্লাবত পেপাৰ পঢ়িলোঁ, অলপ এক্সাৰচাইজ কৰিলোঁ। এইটো মোৰ দৈনিক নিয়ম। এইটো ৰাতিপুৱা ক্লাবলৈ যোৱা, এক্সাৰচাইজ কৰা, এইটো মোৰ নিয়ম হৈ গৈছে, অভ্যাস হৈ গৈছে। এইটো সদায় যাওঁৱেই। ক্লাব অহাৰ পিছত ঘৰতে থাকিলোঁ। ঘৰতে বেটীৰ লগত অলপ খেলিলোঁ আৰু টিভি চালোঁ। আবেলি সময়ত অলপ ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ। বৰষুণ দি থকাৰ কাৰণে ফুৰিবলৈ যোৱাও নহ'ল। এতিয়া বৰষুণ তাক এৰিছে, ৰাতি হৈছে অলপ, এই বৰষুণ তাক এৰিছে। এতিয়া বৰষুণ দিয়া নাই। এতিয়া আজি ঘৰতে থাকিবলগীয়া হ'ল দিনটো। ক'তো যাব নোৱাৰিলোঁ, ফুৰিবলৈও যাব নোৱাৰিলোঁ। মই ডেইলি দি থকা ভিডিঅ'বোৰ আপোনালোকে নিশ্চয় চায়। তেনেকৈ মই ইমান নাজানো ইউটিউবত কেনেকৈ ভিডিঅ' দিয়ে, কেনেকৈ বনায় ভালকৈ, কেনেকৈ ব্লগিং কৰে, মই বৰ ভালকৈ নাজানো। মই এইটো লাইনত একেবাৰে নতুন বুলিয়ে ক'ব পাৰি। আজি ধৰক 2 মাহমান হৈছে, বেছি হ'লেও কম নহয়। ভিডিঅ' দি আছোঁ তেনেকৈ, জাষ্ট ভিডিঅ'বোৰ দিছোঁ। কেনেকুৱা ভিডিঅ' দিলে ৰাইজে ভাল পায়, মই বৰ ভালকৈ জনা নাই। আপোনালোকে জনাব, কমেণ্টত ক'ব, আপোনালোকে ভুলবোৰ শুধৰাই দিব। যিবোৰ কৰিছোঁ সেইবোৰ ভিডিঅ' দি আছোঁ। আৰু তাতে লকডাউন, সেইটো কাৰণে ওলাই যাবও নোৱাৰি বা ঘূৰিবও নোৱাৰি।
দিনটো ৰাতিপুৱা টাইমটো যি অলপ ওলাই যায় সেই বৰষুণ দি থকা সময়তে এতিয়া বৰষুণ দি আছে ৰাতিপুৱা টাইম সেই বৰষুণ দি থকা সময়তে অলপ ওলাই যাওঁ ক্লাবলৈ গৈ জিম কৰোঁ এক্সাৰচাইজ কৰোঁ অলপ এক্সাৰচাইজ কৰাৰ পিছত আকৌ ঘৰলৈ আহোঁ তাতে আকৌ লকডাউন হয় লকডাউনৰ কাৰণে ওলাই যাব নোৱাৰোঁ ক'তো কেতিয়াবা সেই আমি এই কেইদিন আবেলি সময়ত অলপ ফুৰিবলৈ ওলাই গৈ আছিলোঁ গাঁৱৰ ভিতৰে অলপ ফুৰোঁ তো বাহিৰত মানে কি মেইন ৰাস্তাত যদি ফুৰিবলৈ যাওঁ তেনে পুলিচে পাব পুলিচে লগ পালেতো টীকাকৰণ কৰিব সেইটো কাৰণে মেইন ৰাস্তাত আমি নুফুৰোঁ গাঁৱৰ ভিতৰে অলপ ফুৰিবলৈ যাওঁ কিন্তু আজি আবেলি বৰষুণ দি থকাৰ কাৰণে আমি আজি নগ'লোঁ অন্য দিনা কিন্তু আমি ছাতি লৈ হ'লেও যাওঁ কিন্তু আজি নগ'লোঁ অলপ এইফালে ৰাস্তাবোৰ বনি আছে সেইটো কাৰণে অলপ যাবলৈ অসুবিধা হ'লেও নগ'লোঁ আজি ঘৰত থাকোঁ বোলো আজি ঘৰতে থাকিলোঁ মই যিবোৰ ভিডিঅ' আপোনাৰ ডেইলি ভিডিঅ' যিবোৰ দি আছোঁ সেইবোৰ আপোনালোকে চাব চাই ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এনেকৈ কি ভিডিঅ' দিলে আপোনালোকে ৰাইজে ভাল পায় আপোনালোকে ক'ব আৰু ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে মৰম দিব আপোনালোকৰ মৰমে মই আগবাঢ়ি যাবলৈ নতুন ভিডিঅ' দিবলৈ অনুপ্ৰেৰণা পাম আজিলৈ ইমানে শুভৰাত্ৰি গুড নাইট বাই বাই